নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পৰিৱেশ বিষয়ৰ সম্পূৰ্ণ সিলেবাছৰ পৰা 30 মাৰ্কৰ মক টেষ্ট আগবঢ়াইছোঁ। আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বহুতো উপকৃত হ'ব। প্ৰথমটো কোৱেশ্চন হ'ল, নামদফা ৰাষ্ট্ৰীয় উদ্যানত উত্তৰ পূব ভাৰতৰ কি প্ৰকল্প আছে? হাতী, গড়, ব্যাঘ্ৰ, বান্দৰ। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন চি, ব্যাঘ্ৰ প্ৰকল্প আছে। পানীৰ যোগেদি সংক্ৰমিত হোৱা এবিধ ৰোগ হৈছে টাইফয়েড, কলেৰা, কেন্সাৰ, ৰক্তচাপ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, টাইফয়েড। জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন কাৰ্যকৰী হৈছিল 1972 চনত, 1978 চনত, 1970 চনত, 1975 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1970 চনত। কি যন্ত্ৰ বায়ুত প্ৰবলিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি? মেন'মিটাৰ, বেৰ'মিটাৰ, ফেট'মিটাৰ, কনিমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কনিমিটাৰ। কিমান তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়? 28 জানুৱাৰী, 28 ফেব্ৰুৱাৰী, 25 নৱেম্বৰ, 16 জানুৱাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 28 ফেব্ৰুৱাৰী। কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়? নেন'মিটাৰ, ডেচিবেল, থাৰ্মোমিটাৰ, ফেট'মিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডেচিবেল। ফ্ল'ৰাইড প্ৰদূষণৰ দ্বাৰা প্ৰথমে কি অংগ প্ৰভাৱিত হয়? গাৰ ছাল, হাঁওফাঁও, চকু, দাঁত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দাঁত। তলৰ কোনবিধ কয়লা আটাইতকৈ সৰ্বোত্তম? বিটুমিনাছ, এন্থ্ৰাচাইট, লিগনাইট, পিট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এন্থ্ৰাচাইট। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান ক'ত অৱস্থিত? নতুন দিল্লী, মুম্বাই, কলকাতা, গুৱাহাটী। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, নতুন দিল্লী। বাথৌ পূজা কোন জনগোষ্ঠীৰ বৈশিষ্ট্য? আদিবাসী, বড়ো, কাৰ্বি, ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বড়ো জনগোষ্ঠীৰ। তলত উল্লেখ কৰা কোনটো শিক্ষামূলক ষ্ট্ৰীমিং মঞ্চ? জিমেইল, টিচাৰ টিউব, স্কাইপ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, টিচাৰ টিউব। মৌলিক অধিকাৰসমূহ সংবিধানৰ কোনটো অধ্যায়ত আছে? দ্বিতীয় অধ্যায়ত, তৃতীয় অধ্যায়, চতুৰ্থ অধ্যায়, পঞ্চম অধ্যায়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, তৃতীয় অধ্যায়ত। ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়? সম্পূৰ্ণ পৰিস্থিতি তন্ত্ৰ, উদ্ভিদ আৰু প্ৰাণী, অকল উদ্ভিদ, অকল প্ৰাণী। আৰু ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, উদ্ভিদ আৰু প্ৰাণী। পৰিস্থিতি তন্ত্ৰ ইক'চিষ্টেম নামটো কোনে দিছিল? টাছলি, হেকেল, ওডাম, ডানিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, টাছলি। কলাকৰ্ষণ টিছু কালচাৰ কোনে আৱিষ্কাৰ কৰিছিল? মুল্লাৰ, হেৰিছন, কুভিয়াৰ, প্লাটাৰ। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, হেৰিছন। এণ্টাৰ্কটিকাত অজন হল কোনে আৱিষ্কাৰ কৰিছিল? জেছি ফাৰমান, চি লেণ্ডষ্টেইমাৰ, মুলাৰ, জন শ্ব'। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জেছি ফাৰমান। নিজম উপত্যকা চাইলেণ্ট ভেলী কি? কৰ্ণাটকত অৱস্থিত বৰ্ষাৰণ্য, মহাৰাষ্ট্ৰত অৱস্থিত বৰ্ষাৰণ্য, কেৰেলাত অৱস্থিত বৰ্ষাৰণ্য, কলকাতাত অৱস্থিত বৰ্ষাৰণ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কেৰেলাত অৱস্থিত বৰ্ষাৰণ্য। বতৰৰ পৰিঘটনাবোৰ ক'ত ঘটে?
ট্ৰপ'স্ফিয়াৰত, ষ্ট্ৰেটোস্ফিয়াৰত, মেছ'স্ফিয়াৰত, থাৰ্মোস্ফিয়াৰত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ট্ৰপ'স্ফিয়াৰত। দেহৰ কোনটো অংশই সকলো অংগক নিয়ন্ত্ৰণ কৰে? মগজু, চকু, পেট, হাত। ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ মগজু। তলৰ কোনটো অংগ মলবাহী অংগ নহয়? চকু, বৃক্ক, হাওঁফাওঁ, ছাল। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ চকু। লৌহ পদাৰ্থৰ পৰিমাণ কমি গ'লে কি ৰোগ হয়? ৰক্তচাপ, ৰক্তহীনতা, কলেৰা, অন্ধ্ৰতা। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰক্তহীনতা। নিম্নলিখিত কোনটো পৰিৱেশৰ জৈৱিক কাৰক? উৎপাদক, উপভোক্তা, বিয়োজক, ওপৰৰ সকলো। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ওপৰৰ সকলো। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল? সুন্দৰলাল বহুগুণা, অমৃতা দেৱী, মেধা পাটকাৰ, গৌৰী দেৱী। ইয়াৰে সঠিক এনচাৰটো হ'ব অপশ্যন চি মেধা পাটকাৰ। কেনেধৰণৰ খাদ্যই খাদ্যনলী পৰিষ্কাৰ ৰখাত সহায় কৰে? আজাতীয়, স্নেহ পদাৰ্থজাতীয়, প্ৰটিন জাতীয়, শৰ্কৰা জাতীয়। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ আজাতীয়। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি? থাৰ্মোমিটাৰ, হাইগ্ৰমিটাৰ, এনিমোমিটাৰ, চিছমোগ্ৰাম। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি এনিমোমিটাৰ। কিমান তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস পালন কৰা হয়? 4 ফেব্ৰুৱাৰী, 8 ছেপ্টেম্বৰ, 18 ডিচেম্বৰ, 15 আগষ্ট। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 4 ফেব্ৰুৱাৰী। কি ভিটামিনৰ অভাৱত পেলেগ্ৰা ৰোগ হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ভিটামিন বিৰ অভাৱত। WWF সংস্থাটোৰ প্ৰতীক কি? বাঘ, ভালুক, হৰিণা, ৰঙা পাণ্ডা। ইয়াৰ আনচাৰটো হ'ব অপশ্যন ডি ৰঙা পাণ্ডা। ৰন্ধন গেছৰ মুখ্য উপাদান কি? মিথেন, ইথেন, বিউটেন, প্ৰপেন। আৰু ইয়াৰ সঠিক আনচাৰটো হ'ব অপশ্যন চি বিউটেন। পৰিৱেশ সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 1980 চনত, 1982 চনত, 1984 চনত, 1986 চনত। আৰু ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।